নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বৰা পল্ট্ৰি ফাৰ্ম। যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি মোৰ 57 নম্বৰ দিন হৈছে ব্ৰইলাৰখিনি মই কি ধৰণে প্ৰতিপাল কৰি আছোঁ 57 নম্বৰ দিনাখন সেই বিষয়ে এই ভিডিঅ'টো সম্পূৰ্ণকৈ কৈ আছোঁ। আজি মই ৰাতিপুৱাই প্ৰথম ৰেকিং কৰিলোঁ, ৰেকিং কৰাৰ পিছত স্প্ৰে কৰিলোঁ খৰচলিন নামটো, মেডিচিনটোৰ নাম খৰচলিন, যিটো মই কোম্পানী ফাৰ্মৰ পৰা আনিছোঁ। এইটো আপুনি ফাৰ্মাচীত নাপাব, ফাৰ্মাচীত যদি বিচাৰে B90 বুলি ক'লেই হৈ যাব। আৰু মই তাৰপিছতে বাচনখিনি ধুইছোঁ, ফিডাৰ এণ্ড ড্ৰিংকাৰ সম্পূৰ্ণ ধুইছোঁ। সম্পূৰ্ণ ধোৱাৰ পিছত আজি মই দানা দিছোঁ, গডেজ ফিডটো দিছোঁ, যাতে 1 ঘণ্টামানৰ কাৰণে সিহঁতি চবেই খাই ল'ব পাৰে। তাৰপৰা আৰু মই ড্ৰিংকাৰবিলাকত আজি মই ভিটামিন দিছোঁ, Sharkoferrol P প্ৰায় 7 ml মান বা 6 ml মান দিছোঁ, কাৰণ মোৰ 70 পিচ বৰ্তমান আছেগৈ। আৰু মই দিয়াৰ পিছত এইখিনি আবেলি আকৌ মই ৰেকিং কৰিছোঁ, ৰেকিং কৰাৰ পিছত আকৌ স্প্ৰে কৰিছোঁ। স্প্ৰে কৰাৰ পিছত আজি আকৌ মই 4টা ড্ৰিংকাৰৰ ভিতৰত 3টা ড্ৰিংকাৰত মই অকল খালী পানী দিছোঁ, আৰু এটা ড্ৰিংকাৰত কেৱল জিপ্ৰমিন 5 ml মান দিছোঁ, 5 বা 3 ml মান দিছোঁ। বাকী 3টা ড্ৰিংকাৰত মই খালী পানী দিছোঁ। আৰু মই এতিয়া ভাত দিছোঁ। ভাতৰ লগত ভাতটো মানে একদম জালনাহেঁতে কাঢ়ি একদম ভাতটো এটা হৈ থকা ভাত দিছোঁ। আৰু ভাতৰ লগত মই ফিডটো মিক্স কৰি দিছোঁ। ফিডটো মিক্স কৰি 4টা বাচনত দি দিছোঁ সম্পূৰ্ণকৈ। আৰু সম্পূৰ্ণকৈ দি দিয়াৰ পিছত সিহঁতি খাই আছে, এতিয়া শুই থাকিব। আৰু ৰাতি মই 1টামান বজাত উঠি আকৌ ৰাতি মই 1টামান বজাত অলপ মই দানা দি দিম, গডেজ ফিডটোৱে দিম, ফিনিচাৰ। তাৰপিছতে পানী যদি কম থাকে পানী অলপ দিম। যদি এইটো মোৰ পানী এতিয়া 32 লিটাৰ পানী এতিয়া দি দিয়া হৈছে, ৰাতিপুৱালৈকে হৈ যাব। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি থ'ব। আৰু ব্ৰইলাৰ ফাৰ্মত ল'বলগীয়া কিছুমান সাৱধানতা হৈছে: 1 নম্বৰ টুপি এটা পিন্ধিব কাণৰলৈকে, তাৰপিছত মাস্ক পিন্ধিব, আৰু দীঘলটো চাৰ্ট পিন্ধিব, লং পেণ্ট এটা পিন্ধিব, আৰু জোতা এযোৰ পিন্ধিব। আৰু সেই জোতাযোৰ এইটো কাৰণে পিন্ধিবলৈ কৈছোঁ, কাৰণ এতিয়া ইমান ডাঙৰ হৈ অহা মাত্ৰকৈ ব্ৰইলাৰৰ নখবিলাক দীঘল হৈ আহে, আৰু সেই নখে যদি আকোৰে ব্ৰইলাৰ আঁচুৰিব পাৰে। সেইটো কাৰণে আপোনালোকে নিজেই সাৱধান হৈ এযোৰ জোতা পিন্ধি ল'ব। ভিডিঅ'টোত ইমানকৈ জনালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰিব, আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়ালৈকে মোৰ 14 বেগ প্লাছ দানা খালে, সেইটো কথাও জনাই থ'লোঁ।